मन में ঠিক আছে অলপ মানে আজি মোৰ মানে অন্যতম মানে এটা ভিডিঅ' যিহেতু নলবাৰীত মানে ৰাস চলি আছে ৰাজুন চাবই লাগিব ৰাস যিহেতুকে ইফালে আমাৰ ঘৰৰ কাম চলি আছে মজাকে বলত যাব আমাৰ বিল্লিয়া ডিগ্ৰী আছে আমাৰ ধীৰাজ আৰু অধ্যক্ষ আছে আমাৰ মুইটা আমি যাম মজাকে নলবাৰীৰ চব আৰু এতিয়া বঢ়িয়াকৈ আমি যাব লাগে বেটাৰীত অলপ আৰু এনেকৈ মজাকৈ বহি গ'লো আমি বেটাৰী ৰিক্সাত এতিয়া মজাকৈ যাওঁ আৰু এনেকৈ আহি পাই গ'লো আমি নলবাৰীৰ ৰাসৰ গেট আৰু এতিয়া মজাকৈ যাওঁ ভিতৰলৈকে কি গ'লক আৰু গাইছ ভিতৰত মানুহ ৰাখছোঁ হেঁচাত খেলা আৰু এইটো হ'ল হৰি মন্দিৰ আৰু এইপিনে মূৰ্তি চূৰ্তি আছে আৰু মানুহ ধৰি একদম যাবা নোৱাৰি এইটো গণেশ আৰু ইফালে আমাৰ লেখা আছে 90 সংখ্যক নলবাৰীৰ ৰাস আৰু এইভাগে এটা মজা মানে ইণ্টাৰেষ্টিং বস্তু এটা বনাইছে আৰু এই মন্দিৰটো বনাই আছে আমাৰ অযোধ্যাত ৰাম মন্দিৰ ইফালে মঞ্চখন আছে এখন মঞ্চ আৰু ইফালে আমাৰ মানে মূৰ্তিটো আছে বলক যাওঁ এতিয়া মানুহ চাক bre কি মানুহ বে আৰু এইটো হৰি মন্দিৰ আৰু এখন বিচ মজাকে আৰু তলত মানুহ চাক আৰু এনেকে বঢ়িয়াকে যাচ মানুহ বাপৰে বাপ কি মানুহ ৰে বঢ়িয়া মানুহ অদিন আহিছে আৰু এইখন নলবাৰীৰ বিচখন আৰু যাচ কি বহুত মানুহ আৰু বীজৰ পৰা তলত নুমাৰ লগে লগে পাই গ'লো আমি ডিম্পুটাৰ ডিম্পুটাৰ মানুহ চাকছোঁ বাপৰে বাপ কি মানুহ ৰে আৰু এনেকৈ খাই দিলোঁ ভঙালা বিস্কুট আৰু আমি ডিম্পুটাক লগ নাপালোঁ আজি কাৰণ ডিম্পুটা নাই হাউলি গৈছে ডিম্পুটা আৰু এইখন হ'ল মেলাৰ গেটখন মানুহে মানুহ আৰু এইটো আগত অলপ টুন টাৱাৰ পঞ্চাকে যাওঁ তাকে গ'লি মেলা আছে আৰু এইটো মানে প্ৰকাণ্ড চকুৰি